দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰিকাটাতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। SBI RCT বাক্সাৰ উদ্যোগত ভাৰতীয় ষ্টেট বেংক দ্বাৰা স্থাপন কৰা গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান কুমাৰিকাটাৰ চৌহদত আজি উদযাপন কৰা হয় এই 10ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজিৰ এই কাৰ্যসূচীত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান কুমাৰিকাটাৰ সঞ্চালক গোলাক চন্দ্ৰ বড়োই উল্লেখ কৰে যে যোগা কৰিলে মানুহৰ দেহ মন ভালে থকাৰ লগতে শাৰীৰিকভাৱে সকলো ভাল হয় আৰু সদায় যোগা কৰি থাকিব লাগে। আজিৰ কাৰ্যসূচীত প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ লগতে বিভিন্ন লোকে অংশগ্ৰহণ কৰে। আমিতো সদায় মানে কামৰ ব্যস্তৰ মাজত কিছুমান আমাৰ এনেকুৱা এক্টিভিটিছ আছে যিটো আমাক অলপ হ'লেও মানসিকভাৱে মানে সুস্থিৰ ৰাখে। আমাৰ বহুতখিনি মানে ব্যাধিৰ পৰা যিটো আমি বহি থকা কাম কৰি থকা তাৰ পৰা কিছুমান বেমাৰ এনে মানে সৃষ্টি হয়। এই সৰু সুৰা আমাৰ শাৰীৰিক যিবিলাক আমি ফিল কৰি থাকোঁ এইবিলাক আমি দূৰ কৰাৰ কাৰণে এইটো আমি যোগা ডেটো পালন কৰা হয়।